So guys, মানুহ দেখিছে আপোনালোকৰ অলপ গম পাইছে যে আপোনালোকে ন। So hello everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি নতুন মিনি ব্লগলৈ। তো যোৱা নিশা আমাৰ মামাৰ খুবাখবনি আছিলে। দুইটাই পিঠাগুড়ি খুন্দিছে আৰু পতাত যি ধুনীয়াকৈ হেৰো ইমান ধুনীয়াকৈ খুন্দিছে আমাকো দেচোন। তাৰপিছত মাজতে আকৌ আমি ধেমালি অলপ কৰিলোঁ ৰাইজ নে কি কয়। খুবাখবনিৰ দিনা কি ধেমালি কয় আপোনালোকেতো জানেই। পোৱালি আৰু ইয়াৰ মৃদুল মামাই মিলি জুলি একদম পুৰা গধুৰ বস্তু পুৰা পানী দিছে দৰা আৰু কইনাৰ মাজত। তাৰপিছত সেৱা কৰিব হ'ল। সেৱা কৰাৰ পিছত উঠিব এতিয়া ৰাইজ। এতিয়া মেইন টুইষ্টটো আহিব নে কি কয় ৰাইজ। চাবৰি ৰাইজ আমাৰ দৰা কেনেকে কুৰ্তাটো ফাটি যায় ইমানেই গধুৰ বস্তু বান্ধিলে সিহঁতি। লাগি ধৰিব এতিয়া ৰাইজ। লাগি ধৰিলে ফাটিলে এই আমাৰ কুৰ্তা ফাটি গ'ল। আমাৰ মণিবাই বৰ ৰস পাইছে দেখিছে ন ৰাইজ। তাৰপিছত কি ৰাইজ তাৰ ধুতিপা আৰু আমি এইবোৰ বস্তুবোৰ খুলিছো আৰু তাৰপিছত খোৱা যোগাৰ কৰিব হ'ল নহয় ৰাইজ। এইয়া ইমান ইয়ামি লাগিছে ন ৰাইজ। কি বনাইছে গম পাইছেনে? এয়া মাছ বনাইছে লগতে সেইটো কি বনাইছে গম পালে নে? এই আমাৰ চিলি ফিছৰ কাৰণে সেয়া পিঁয়াজ দি ভাজি আছিলে। ইমান ধুনীয়া লাগিলেও চিলি ফিছখন খাই। আমাৰ পাপাই বনাইছিলে মানে। তাৰপিছত পোলাও হৈ গ'ল। পোলাও খোৱাৰ পিছত মাহীয়ে আকৌ বামুণলে কি বনালে ৰাইজ। এই ৰুটি বনাই আছে বামুণলে। পোৱালি দেখিছে। তাৰপিছত দৰা কথা কেইটামান আছে শুনকচোন কেনেকুৱা লাগে। আপোনাৰ এতিয়া হেৰিটো ফাটি যোৱাৰ কাৰণে কেনেকুৱা অনুভৱ হৈছে? তাৰ কথা শুনিলে সেয়া কিনো কম আৰু। তাৰপিছত প্ৰসাদ খাব হ'ল। সকলোৱে মিলি জুলি আৰু প্ৰসাদ খোৱা আৰম্ভ কৰি ল'লো। তাৰপিছত আমাৰ পোৱালি লৈছ মাথা খজাই কিনো চিন্তা ভাৱনাত আছে হেৰো। তাৰপিছত আকৌ আমাৰ মাহীয়ে আকৌ ৰেডি কৰিলেই নহয় বেডিং। সেই মামাহঁতৰ লাভ এটা আঁকিছে বোলে দেখাম ৰ'ব ৰাইজ। তাৰপিছত সকলোৱে মিলি জুলি খাবলৈ লৈছোঁ আৰু পোলাও চিলি ফিছ মাছ চব আৰু ৰাইজ। পোৱালি দেখিছে একদম দখচি খাইছে। তাৰপিছত ময়ো পটককৈ ওলাই ল'লোঁ। মোৰো ওলাবলৈ মন যায় নহয় কেতিয়াবা ৰাইজ নে কি কয়। কিমাননো লোকক বুলি থাকিম, নিজেও ওলাব লাগে মাজে ন। একদম হাই আয়ো ভিডিঅ'ত ওলাবলৈ একদম আৰু পূৰা একদম ৰেডি হৈ থাকে আৰু। ৱাও ইমান ধুনীয়া হৈছে লাভটো ৰাইজ। কমেণ্টত জনাব সকলোৱে কেনেকুৱা হৈছে। সেয়া সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আৰু ভিডিঅ'টো আজিলৈ ইমানে সামৰি দিয়াই ভাল আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ইয়ালৈকে চাই যদি ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই ৰাইজ।